হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া আমাৰ গাহৰিজনী পোৱালি জগু হৈ আছে আৰু আজি মই প্ৰথমবাৰৰ বাবে মানে এনেকৈ গাহৰিক কিবা দি পাইছোঁ বা গাহৰিৰ ওচৰত গৈ পাইছোঁ। ইমান ভয় লাগিছে। ঘৰত যিহেতু কোনো নাই, সেইকাৰণে মই তাইক অকণমান পানী খাবলৈ দি দিছোঁ। তাই পিয়াহ লাগি আছিলে চাগে, চিঞৰি আছিলে। দেখিছেনে ইমান ভয় লাগিছে, মানে ইমান চিঞৰিছে এজনী। আৰু মানে মই কুকুৰাও আছে যে আমাৰ ঘৰত, কুকুৰাক এনেকৈ ধান কেইটামান দি দিছোঁ খাবলৈ। আৰু এতিয়া ৰবাব টেঙা খাবৰ বাবে আমি সকলোৱে ডিছকাছ কৰি আছোঁ, বোলে চবেই খাম কৈছে আৰু ৰবাব টেঙা। এতিয়া ৰবাব টেঙা খাবলৈ যাওঁ আৰু আমি টেঙা খাম দেই। টেঙা গেলিয়ে থাকিলে গুটিটো কেনেকৈ খাম আৰু এতিয়া। টেঙাই বেয়া ওলাইছে। মই ভিডিঅ' বনাব নাজানো, হ'লেও বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা হৈছে প্লিজ জনাব দেই। আৰু যদি মোৰ ভিডিঅ'টো চাই আছে, ফ'ল' কৰিব, নহ'লে ছাবস্ক্ৰাইব কৰি দিব। চাওকচোন ইমান ধুনীয়া আৰু লেখালি যদি যে গাহৰিৰ লগত খাব। ভাল চফা পাত দেখিলে কাটি দিয়ক, হৈ যাবনে? অঁ, ইমান অকণমান হৈ পৰিলে একদম এতিয়া শুকে খুন্দায়ে মাৰিবগৈ শুকে। মজা ন? আমাৰ শুনক ফুলুৱাই আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, মজা লাগিছে। এজনী ৰাক্ষসী। আজিলৈ ইমানেই, বাই বাই। দেখিছেনে মই কেনেকৈ খাইছোঁ? আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব।